হেল্ল' অসম ৱেলকাম টু মাই নতুন ইউটিউব ভিডিঅ'লৈ সকলোকে স্বাগতম। আজি ৰুমৰ পৰা ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'টো, কাৰণ ৰঙালী বিহুৰ পালেহি, ঘৰলৈ যাব হ'ল আৰু সকলোকে আগন্তুক ঈদ আৰু ৰঙালী বিহু সকলোকে শুভেচ্ছা জনালোঁ। কাৰণ বছৰটো অসমীয়া নতুন বছৰৰ আৰম্ভণি হ'ব, সকলোৱে জানে অসমীয়া নতুন বছৰ ভালে কুশলে যায়, তাকে আশা কৰিলোঁ। ময়ো এতিয়া ঘৰত যাবৰ কাৰণে পূৰা ৰেডি। আজি স্কুটি লৈ যাম, ধৰা গুৱাহাটীৰ হয় পূৰা মৰিগাঁও মায়ং পবিতৰা হয়। এটা ধুনীয়া ভিউ এটা সৈতে আজি হেৰিটো নাই, ইমান ৰ'দটো নাই, কিন্তু গৰমটো আছে। গাইজ বেছি দেৰি নকৰোঁ, পূৰা পেকিং চেকিং অলপমান কাপোৰ কানি বান্ধি লওঁ, লগ পাই আছোঁ। গাইজ অলছ' ৰেডি। গামোচাখন লৈ লৈছোঁ, গামোচা মানে লাগে মানে কি আৰু এটা ভাল লাগে কিবা এটা দেখিবৰ কাৰণেও। আৰু আমাৰ গামোচাখনে কি হয় মানে বাহিৰত যেতিয়া আমি যাওঁ, তেতিয়া মানে এবাৰ যাওঁতে মই গম পাইছোঁ, মানে হেৰি কৈছে গামোচাখনৰ বিষয়ে সুধিছে অসম হেৰি, সেইটো আৰু গামোচাখন মেইন আৰু মানে আৰু বলক গাইজ প্ৰথমে আমি স্কুটিখনক কিবা এটা খুৱাই লওঁ বঢ়িয়াকৈ, তাৰপিছত গৈ আছোঁ। বঢ়িয়া এটা নাজাৰা পাব আজি। তেল চেল ভৰোৱা হৈ গ'ল। তেল সদায় অলপ অলপকৈ ভৰাব লাগে পূৰা, তেতিয়া মানে মাইলেজটো বঢ়িয়া দিয়ে। এতিয়া মই 100 ভৰালোঁ, আগত যায় 100, তেনেকৈ পাম মানে। বলক গাইজ আগলৈ গৈ থাকোঁ, অলপমান হেৰিও হৈছে, টাইমো হৈছে, মানে বতৰ গুৱাহাটীক পাই বাই বাই দি আকৌ এবাৰ বিহুৰ পিছত লগ পাই আছোঁ গাইজ। বা চকৰি, বলক গাইজ, লেটছ গ'। গাইজ এইকেইটা দিনত কিন্তু গুৱাহাটীখন অলপমান ভাল লাগে দেই, কিবা এটা নাজাৰাটো এনজয় কৰক গাইজ। এইটো ৰাস্তাত এইটোৱে মজা লাগে গাইজ। হেলমেট পিন্ধি ল'ব গাইজ, হেলমেট পিন্ধি ল'ব। মই অলপ ঠাণ্ডা বতাহ খাবৰ কাৰণে মই এইটো পিন্ধি লৈছোঁ গাইজ। এনে হেলমেট পিন্ধি ল'ব। গাইজ চাওকচোন, ইয়াতকৈও আৰু ধুনীয়া ধুনীয়া আছে। আপোনালোকে ৰাস্তাটো মজা লওক। অলপমান আগত যে আমি ৰখিমেগৈ অলপ। গাইজ লাইফত যেনেকৈ ডেষ্টিনেশ্যন ইম্পৰ্টেণ্ট নহয়, জাৰ্ণিটো ইম্পৰ্টেণ্ট, এনেকুৱা গাইজ জাৰ্ণিটো এনজয় লওক। এনেকুৱা হেৰিত গ'লে ডেষ্টিনেশ্যনটো পাহৰিয়ে যাওক। লাইফটো কি ধুনীয়া গাইজ, ৰাস্তা কি ধুনীয়া, লাইফটো এনেকুৱা গাইজ। ডেষ্টিনেশ্যন ইম্পৰ্টেণ্ট নহয়, জাৰ্ণিটো এনজয় কৰক। ডেষ্টিনেশ্যন এনেই পাবগৈ ওচৰত। গাইজ অলপ আগত আহি অলপ ৰখিছোঁ, পিছৰ ফালে চাওকচোন নাজাৰাটো কেনেকুৱা, একদম ধুনীয়া নাজাৰা। মানে আহি ভাল লাগে, মানে এইটো ৰাস্তা দি মানে স্পীড ব্ৰেকাৰ বহুত আছে, কিন্তু আহি অকণমান পিক আপ ল'ব দিগদাৰ হয়। কিন্তু মই ভিডিঅ'টো বনাম বুলি এইপিনে আহিছোঁ, ভাল লাগিছে কিবা এটা দেই। চাওকচোন ৰাস্তাটোত কোনো নাই, বঢ়িয়া গছ গছনিৰ মাজত, ভাল লাগে মোৰ এইবিলাক নেচাৰত আহি। আপোনাৰ আহিব এইপিনে হা, গুৱাহাটীত আহিলে এইকেইটা ছিজনত আহি ভাল লাগে এইটো ৰাস্তা দি। যোনবিলাকে বাইক চলাই ট্ৰেভেলিং কৰে সিহঁতৰ কাৰণে এইটো মজা বেলেগ দেই। এইবোৰে ৰখি চাহ বিস্কুট ৱাহ আনলিমিটেড। মই সদায় আহিলে এইটো লাগে মোৰ। গাইজ অলপমান আগুৱাই আমাৰ ৰখিছোঁ, এটা ভাল লাগিছে মানে ৰখি। আৰু এনেকৈ ঘৰত গৈ আছোঁ, বিহুৰ দিন, মনটোও ভাল লাগিছে। মানে বিনা স্বাৰ্থত কোনো মানে ঘৰৰ পৰা আঁতৰত পঢ়া শুনা, মানে ঘৰৰ পৰা আঁতৰি কিবা কাম চাম নকৰে। ঘৰৰ দায়িত্ব সেই প্ৰায় 10% মান ইচ্ছা কৰি ক'ৰবাত পঢ়ে। মোৰো মন আছে গুৱাহাটী, কিন্তু গুৱাহাটী ওলাই যোৱা বাহিৰেও কিবা কৰা, হয় নহয়, ঘৰত থাকিতো হেৰি নহয়। অলপমান এইখিনিতে ৰখিছোঁ, ইমান হেৰি কথা নকওঁ। ইমান গা চা বিষাই গৈছে, বহুত নম্বৰত ইমান দূৰলৈ চলাইছোঁ। নাজাৰাটো চাওকচোন গাইজ, নাজাৰাটো কি ধুনীয়া, আনলিমিটেড দেই। ৱাহ ৱাহ, এইখনে হৈছে আমাৰ মৰিগাঁও।
গাইজ মোৰ বসন্তী 420খনো আহিছে দেই মানে বাইক হয় 50 কিলোমিটাৰ চলাই দিলোঁ হয় এতিয়া স্কুটি না মানে 30কে অলপমান ৰেষ্ট দিবই লাগিব এইটো মোৰ এখন বুলিয়ে নহয় চব স্কুটিয়ে 30 বুলি ৰেষ্ট দিবই লাগিব যিয়ে নহওক বঢ়িয়া আৰু ইয়াৰ পিছত আমি ঘৰ পামগৈ অলপ পিছত আছে থেংক ইউ বলক গাইজ চাহ তাহ খাই হৈ গ'ল বঢ়িয়াকৈ মোৰ বসন্তী 420 লেটছ গ' আকৌ এবাৰ যাওঁ আকৌ এবাৰ আৰু ধুনীয়া মানে এইটো ৰাস্তাত আহিলে মজা লাগে গাইজ মই এখনতে বহুত চাহ খাওঁ মানে চিনি পাই মানে গুৱাহাটীলৈ গ'লে আহিলে চাহ খাওঁ বলক দেৰি নকৰোঁ আপোনালোকে গাইজ ৰাইট চাইডে গ'লে আপোনালোকে পবিতৰা মানে চাব পাৰিব এতিয়া আমি মায়ঙৰ হৈ যাম ন মায়ঙৰ বেজৰ মাজেৰে যাম এইখনেই হৈছে মায়ঙৰ গাঁও য'ত বেজ যিকোনো হয় মানে প্ৰেম হওক বিবাহ ধেমালি কৰিছোঁ কি ভাল লাগে এনেকুৱা গাঁৱৰ মাজে যেতিয়া আপোনালোকে এইটো ৰাস্তাদি আহিব কিন্তু এটা প্ৰব্লেম বহুত স্পীড ব্ৰেকাৰ বহুত গাইজ সেইটো কিন্তু ভাল লাগে আহে বহুত আহে টোল গেটো বাচি যায় যাব লাগিব লেফ্ট চাইডে যাব লাগিব মৰিগাঁও পামগৈ আৰু 15 কিলোমিটাৰমান আছে এই কলাক আৰু বেছি দূৰ নাই আৰু পামগৈ আমাৰ ডেষ্টিনেশ্যন সোমালোঁ আৰু এটা পানী অলপ খাওঁ ইয়াতে সদায় বাইক বা হেৰি চলালে বঢ়িয়াকৈ আপোনালোকে বটল লৈ আহিব আৰু ইয়াত পূৰা ফ্ৰেছ পানী পাই যায় পানী বহুত কমকৈ ওলাইছে দেই গাড়ীত আৰু অলপ বেছি নাই আৰু পানী অকণমান খাই লওঁ বঢ়িয়াকৈ অকণমান পালোঁগৈ আৰু মাথা চাথা বহুত বিষাই আহিছে তেল ডিপুত ৰখিছোঁ অলপ তেল ভৰাই পানী অকণমান খাই লওঁ আমি গাইজ মেডিকেল কলেজ আমাৰ মৰিগাঁও মেডিকেল কলেজ হ'বলৈ গৈ আছে বেছি দিন নাই মৰিগাঁৱত গাইজ কিং নাই আৰু দেই আহিব মৰিগাঁও বহুত ডেভেলপ হৈ গৈছে ভাল লাগিছে এদিন আৰু অলপ হৈ লওক এদিন আহিম বঢ়িয়া লাগিব গাইজ নেচাৰটো অতি বলক আৰু আগলৈ গৈ থাকোঁ মৰিগাঁৱত বহুত আছে পবিতৰা আছে মায়ং এইপিনে চাউণ্ড বিল এইখন এই গাইজ আৰু কি নাই গাইজ মৰিগাঁৱত এভৰিথিং পাব মৰিগাঁৱত চব পাব দেই ঘৰ মোৱা হ'লোৱে আৰু এতিয়া আৰু বেছি হেৰি নাই আকৌ বিহুৰ পিছত যাম গুৱাহাটীলৈ ঘৰত আহিলে গুৱাহাটীলৈ যাব মন নাযায় আকৌ গুৱাহাটীৰ পৰা যেতিয়া ঘৰলৈ আহোঁ না মনটো বহুত ভাল লাগে গাইজ এই গাইজ মৰিগাঁও পাই গ'লোঁ আহি বহুত দিনৰ মূৰত দেখিছোঁ এমাহমানেই হ'ব এতিয়া আমি ইয়াৰ পৰা লেফ্ট চাইডে ল'ব লাগিব বৰঙাবাৰীলৈ এইটো বহুত ৰাস্তাটো বহুত বেয়া হৈছে দেই মানে আগৰ পৰা বেয়া মানে আৰু বহুত বেয়া হৈছে আমাৰ এইটো ৰাস্তাই কেতিয়া আৰু ভাল হয় আৰু ভগৱানে জানে সেইটো বাদ দিয়ক পালোঁ আহি ঘৰ আৰু বেছি নাই সকলোকে বিহুৰ শুভেচ্ছা জনালোঁ আৰু আমাৰ ঘৰলৈ বিহু খাব আহক মৰিগাঁও এইখনে মোৰ মৰমৰ গাঁও পাই গ'লোঁ আহি লেটছ গ' হাউচ এইটো আমাৰ বিউটিফুল হাউচ ঘৰ ঘৰ বেয়া আহিছে দে হ'ব দে এইটো ষ্টাইল দেউতা আহি গ'ল